টকা লাগছিলে দিবিনা 40 টকা কি কৰা হে তই 30 টকা খাই 5 টকা ঘুরে দিবি তই মান চিপুৰে বুঢ়া 50 টকা হতো এইখন ৰঙিয়া চহৰ গুৱাহাটীৰ পৰা 40 কিলোমিটাৰ দূৰত এই চহৰত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বিজনেছ দ্য টাৰ্গেট অফ বিজনেছ ডিষ্ট্ৰিবিউচন চহৰৰ ডাঙৰ ডাঙৰ দোকানবোৰ স্কুল কলেজ সৰু সৰু বজাৰবোৰ আৰু গাঁওসমূহ আৰু এইবোৰ নাশ কৰিবলৈ আহি আছে দ্য এনকাউণ্টাৰ স্পেচিয়েলিষ্ট ACP ৰঘুপতি এই বিকাশ তালে আছো তোর বাপে পয়সা দিয়া নাছিলে ঠান্ডা করবা খালি যাওয়া কালি মই ভাঙা চিঙে বিক্রি কৰি দিছো দাদু ভাঙা চিঙা নাই করবাই বিক্রি করলে জুগাৰ বস্তুৰা কালি হলা ও বেটা ও গম পাইছি ও সরু বিক্রি করছিলি না তোর বাপেক কই দিব র যা যি কৰা ক'ত থাকবি মই যাওঁ ডাক্তার মেন কালকে জম আমার এতে আইবো ওদিকে তো মই কোন নিচিনা রেডি হই আছে না স্যার আমি ফুটবল খেলার ড্রেস পিন্ধি আইছো হয় নাকি তাহলে বাকি লগর কেজন কই আছে স্যার বয়েস আর বাকি মেন কত স্যার পেশাব করবে গেছি হয় নাকি তাহলে তোমরা থাক মই যাও তোর বাকিখিনি ম্যানেজ করবি হ্যাঁ
সি আমাৰ পুলিচবোৰক মাৰিছে তাক ধৰিছ যেতিয়া ঠিক চাই দে হয় নেকি তেনেহ'লে তাক আৰু ভালকৈ চাব লাগে সাংঘাতিক চাওঁতে আমি যে এই বিকাশক মাৰি আছো ডাক্তৰ কামটো সি নকৰে ছাৰ তেনে কোনে কয় সি শুই থাকোঁতে তাৰ দেউতাকে কৰে তাৰ কাপোৰ গিলে পিন্ধি মই আজি মনে মনে দেখা পাইছো ঠিক আছে মই চাই যাম হয় ছাৰ কিটা খৰচ আহিলে নেকি বিকাশ আহিলি তোক মই মাতি পঠালোঁ এটা কাৰণে তই বিনা দেখোন মাৰ খাব লগা হ'ল অলপ ভাল পাইছনে এতিয়া আচ্ছা সেইদিনা আমাৰ পুলিচ কেইজন মানে ড্ৰাগছ দি থকা তোক দেখিছিল সেইকাৰণে তোক উঠাই আনিব লগা হ'ল কিন্তু তোৰ দেউতাৰে এই জঘন্য বিজনেছ কৰি আছে আমি পিছতহে গম পালোঁ 50 টকা বিচৰা ল'ৰাজনে এনেকুৱা কাম নকৰে বাৰু তই যা এতিয়া আৰু তোৰ দেউতাৰক কিন্তু আমি নেৰিছোঁ কোন স্যার মই বিকাশ তো পিস্তল কে লৈছে মোক দি স্যার মই পিস্তলটো এইখিনিতে পাইছিলো তাকে আপোনাক দিবলৈ আহিছো বিকাশ এইফালে আছোন নামাৰিব মই বিকাশ মোক নামাৰিব মই নেদিছি মই বিকাশ স্যাৰ মোক নামাৰিব মই বিকাশ মই জানো ৰবি শৰ্মাৰ ফিল্মত থকা সেইজন মই ৰঘুপতি নহয় তাৰ আৰু মোৰ মাজত এটাই পাৰ্থক্য সি শকত আৰু মই ক্ষীণ বাপেকে বেয়া কাম কৰি পুতেকক মাৰ খুৱায়